নমস্কাৰ, মই জুলি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ। চাওঁচোন আজি এটাই আছিলে লেগ পিচ চিকেনৰ। ইয়াৰ দ্বাৰা কি বনাওঁ আজি চাওকচোন। এয়া চিকেন মই মিক্সিত মাৰি ল'লোঁ, তাৰ লগত ল'লোঁ চয়াবিনখিনিও মিক্সিত মাৰি ল'লোঁ। তাৰ পৰা এতিয়া দুইটা মিলাই দিলোঁ। এতিয়া মই পিঁয়াজ, আদা, নহৰু, জলকীয়া পেষ্ট বনাই লওঁ। এতিয়া প্ৰথমত আদা নহৰুখিনি পেষ্ট বনালোঁ। এতিয়া পিঁয়াজখিনি, এয়া চাওক আদা নহৰু পেষ্ট, তাকে 2 চামুচ দিছোঁ। জলকীয়া গুড়ি দিলোঁ, জিৰা গুড়ি দিলোঁ, ধনিয়া গুড়ি দিলোঁ, গৰম মছলা দিলোঁ, নিমখ দিলোঁ। এতিয়া মই অলপ তাত মিঠাতেল দিছোঁ। তাৰপৰা এতিয়া পিঁয়াজৰ পেষ্টটো দিম, 2টা পিঁয়াজৰ পেষ্ট। এয়া সকলোবোৰ দি এতিয়া মই ভালধৰণে ইয়াক মিলাম। ভালধৰণে মিলাব, তেতিয়া সকলোতে নিমখ সোমাই যাব মছলা। এতিয়া মই চাওকচোন ইয়াক এটা শ্বেপ দি লৈছোঁ। আপোনালোকে যেনেকৈ ধৰণৰ দিব পাৰিব, মই অকণমান চেপেটাকৈ দিছোঁ আৰু। এয়া হৈ গ'ল সকলো মোৰ। এতিয়া মই কেৰাহীত এয়া পানী দিছোঁ, পানীখিনি উতলিবৰ কাৰণে ৰৈছোঁ। এয়া পানী উতলিলে এতিয়া মই এটা এটাকৈ ইয়াত দি দিম উতলা পানীত। এয়া উতলি পানী শুকাই গ'ল, এইবোৰ বইল হৈ গ'ল মোৰ। এতিয়া এইকেইটা চাওক বইল হৈ গ'ল। এতিয়া মই আহিম, আকৌ কেৰাহী পাতিছোঁ, এই তেল দিছোঁ, ইয়াত ভাজিম। এতিয়া মই মিঠাতেল দিছোঁ। বনিছে একেবাৰে বাহ, আজি খাব লাগিব। হ'ব, মজা হৈছে। দিয়া এটা দিয়া খাওঁ। এয়া মোৰ ভাজি হৈয়ে গ'ল, মই এতিয়া নমাইছোঁ এটা এটাকৈ। এয়া চাওক মোৰ চিকেন কোপ্তা ৰেডি হৈ গ'ল। এয়া এনেধৰণে বনাই খাবচোন, ভাল লাগে।